এয়া চাক সৰিয়হ হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি চাইকেল ৰাইড লৈ ওলাইছোঁ আন্ধেৰীঘাটৰ পৰা ধলপুৰ গৰুসুতি অভিমুখে। মোৰ লগত খুৰা এজন আছে, হেমাকান্ত দাস। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ননৈৰ মথাউৰি, ৰাস্তা বেয়া, শিলৰ ৰাস্তা। তো বন্ধুসকল, আমি গৰুসুতিলৈ যাম, ধলপুৰলৈ, য'ত অবৈধ নাগৰিকসকলক বিতাড়িত কৰা হৈছে। তালৈকে কি কৰিছে, কি প্ৰকল্প আছে, সকলো চাম। তো ভিডিঅ'ত আপোনালোকে থাকিব। এনেকুৱা শিলৰ ৰাস্তাত চাইকেল মাৰাৰ মজাই বেলেগে। তো আমি আহি ৰাষ্ট্ৰীয় ঘাইপথ পাই গ'লোঁ। ইয়াৰ পিছত আকৌ আমি মথাউৰিৰে যাব লাগিব। ননৈ নদীৰ ওপৰত থকা দলংখন। পেডেল মাৰি 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 ফাইনেলি বন্ধুসকল, আমি ধলপুৰ পাই গ'লোঁ। এইখনত কি লিখা আছে? পূৰ্ণ সেতু তীৰ্থ লৌহিত্য কৃষি প্ৰকল্পৰ ঐশ্বৰ্য। আৰু এই নদীখন পাৰ হ'লেই তাত আছে ধলপুৰ ধাম, যিটো শিৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰি আছে। গতিকে আমি এই দলংখন পাৰ হ'ব লাগিব, ব্ৰিজখনৰ অৱস্থা সিমান ঠিক নহয়। আমি ব্ৰিজখন পাৰ হৈ লওঁ, তাৰপিছত মন্দিৰলৈ উঠি যাম। কৃষ্ণক চিন্তি দেয়াৰ নপল্লী হ'লা। খটখটি বগাই গৈ আছোঁ। এয়া আমাৰ খুৰা গৈ আছে আগত আৰু মই গৈ আছোঁ পিছত। তো এয়াই হৈছে ধাম। ইয়াতে কিছুমান ভক্ত আছে আৰু এইটো নতুনকৈ বনাই আছে। এইখন পুনৰ নিৰ্মাণ কৰি আছে। ইয়াত ডাঙৰকৈ শিৱ মন্দিৰ এটা বনাব। চাওক, এয়া ধলপুৰ ধাম। সেইফালে ব্ৰহ্মপুত্ৰ নদী আছে। এইটো এটা পাহাৰৰ টিলা, তাৰ ওপৰতে এই ধামখন আছে। ওপৰত বৰ বিশেষ চাব লগা নাই, নতুনকৈ বনাইহে আছে। গতিকে আমি ওপৰৰ পৰা ঘূৰি আহিলোঁ। এতিয়া আমি যাম য'ত কৃষি প্ৰকল্পবোৰ চলি আছে, কৃষি কাৰ্য চলি আছে, সেইবিলাক চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ। তো ব'লক আমি খেতি বাতি অলপ চাই আহোঁ ধলপুৰত। কি খেতি কৰিছে। এয়া মস্ত ডাঙৰ পথাৰ। এইখন এখন কিবা মন্দিৰে হয়। তো এইবিলাক তিলৰ খেতি, তিলবিলাক কাটি আনি ইয়াত থোৱা আছে। তিল আছে, মাহ আছে। তো আগত সৰিয়হৰ খেতি আছে, সৰিয়হৰ খেতি, আৰু ইয়াতেই মেচিনটোৰে সৰিয়হবিলাক কাটিছে। মেচিনটোৰে মাৰেও কাটেও। চাওক কেনেদৰে মেচিনটোৰে কাটি আনি ইয়াত বাকি দিব। মেচিনটোৰে প্ৰথমতে কাটি লয়, আৰু যেতিয়া কণ সৰিয়হৰে ভৰ্তি হৈ যায় তেতিয়া আকৌ এনেদৰে আনি ইয়াতে নেটৰ ওপৰত বাকি দিয়ে। আৰু মেচিনটোৰে বাকি থৈ যোৱাৰ পাছত এয়া সৰিয়হ লাৰি চাওঁ আৰু একবাৰ ধলপুৰৰ সৰিয়হটো।
অবৈধ নাগৰিকক সেই ঠাইৰ পৰা উচ্ছেদ কৰি সেই ঠাইত এনেদৰে কৃষিকাৰ্যবোৰ কৰাৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। খেতি সেইফালে দূৰত মাহৰ খেতি, এইফালে সৰিয়হ, এই ৰোডটোৰ দুই কাষে এই নদীটোৰ দলংখন পাম আৰু। বাহিৰৰ পৰা উন্নত জাতৰ কিছুমান গাই গৰু আনিছে আৰু ইয়াত এই গৰুবিলাক ওপৰত ৰখা হৈছে। ভিতৰত আমাক যাব নিদিলে, গতিকে আমি বাহিৰৰ পৰাই অকণমান দেখুৱাই দিছোঁ। সেইবিলাক গৰু চাওক ওপৰত কেনেদৰে বান্ধি থোৱা আছে। পেডেল মাৰি 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 ভঞ্চিত তোমাৰে ঘৰ পা। সৰিয়হে সৰিয়হ, মজা সৰিয়হ হৈছে কিন্তু। 1.5 কুইণ্টেল মাৰি দিব, বিঘাত 1.5 কুইণ্টেলৰ বেছি হ'ব এইখিনিৰ দৰে হ'লে। হা দাম হৈছে সৰিয়হ। এয়া ধলপুৰৰ সৰিয়হ, এয়া লুইতৰ চাপৰি বিদায় মাগিম। আমি সুদূৰ আন্ধেৰীঘাটৰ পৰা ধলপুৰলৈ চাইকেল যাত্ৰা কৰি আহিছিলোঁ আৰু এতিয়া ধলপুৰ চালোঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পালে এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।